নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক দেখুৱাম এই চুৱেটাৰটোৰ মই হাতখন কেনেকৈ বনালোঁ। ইয়াৰ আগত মই চুৱেটাৰটোৰ বডিটো কেনেকৈ বনাইছোঁ দেখুৱাইছোঁ। যদিহে আপুনি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, মই চাব পাৰিব। অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো যিটো গাঁঠি আছে, এই ঘৰটো যিটো আছে, ইয়াৰ পৰা আমি আৰম্ভ কৰিম। এনেকৈ ইয়াত এটা চেইন দিম। আমি ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ দিব লাগিব যাতে সূতাটো ওলাই নাযায়। দি এই শাৰীটো যিটো আছে এইটো ইয়াত দুটা ছিংগল ক্ৰচেট দিব লাগিব। এটা দুটা। এবাৰ নেক্সট যিটো শাৰী আছে ইয়াত দুটা ছিংগল ক্ৰচেট গুঠিব লাগিব। এনেকৈ আমি ৰিপিট কৰি গৈ থাকিব লাগিব। মই বনাই ল'লোঁ গোটেইখিনি। লৈ চাব এইটোত এই যিটো চেইন দেখিছে, ঘৰ যিটো দেখিছে, ইয়াত আমি এটা শ্লিপ ষ্টিচ দি চাব এটা শ্লিপ ষ্টিচ দিলোঁ, এইটো জইন হৈ গ'ল। দি এতিয়া ইয়াত তিনিটা চেইন দিম। দি যিটো কাষৰ ঘৰ আছে এই ঘৰটোত চাওক, এই ঘৰটোত এটা ডাবল ক্ৰচা গুঠি দিম। এবাৰ নেক্সট ঘৰটোত এটা ডাবল ক্ৰচা গুঠি যাম। এনেকৈ প্ৰত্যেকটো ঘৰতে ডাবল ক্ৰচা গুঠি যাব লাগিব। মই বনাই লৈ দেখুৱাই আছোঁ আপোনালোকক। এইবাৰ ইয়াৰ যিটো 3 নম্বৰ চেইন আছে, ইয়াত এটা শ্লিপ ষ্টিচ দি জইন কৰি দিব লাগিব। দি আৰু 3টা চেইন দি কাষৰ ঘৰটোত এটা ডাবল ক্ৰচা আৰু এনেকৈ এই শাৰীটো এনেকৈ কমপ্লিট কৰিব লাগিব। চাওক এনেকৈ মই 4 শাৰী বনাই লৈছোঁ। লৈ এইবাৰ 5 নম্বৰটোতো এনেকৈ গাঁঠিম, মাত্ৰ শেষৰ ফালে 3টা ঘৰ এৰিম। চাই থাকিব। চাওক মই ইয়াত 3টা ঘৰ এৰিছোঁ। এইবাৰ চাব আমি 3টা ঘৰ ঠাইত এটা ঘৰ বনাম এনেকৈ দি পেলাই। একেলগে টানি আনিম। হৈ গ'ল এটা ঘৰ, গোটেইকেইটা মিলি 3টা ঘৰৰ মাজত এটা ঘৰ হৈ গ'ল। এনেকৈ আমি 2টা ঘৰ কমাই আনিলোঁ। চব এইটো জইন কৰি দিলোঁ এই শাৰীটো দি আৰু 3টা চেইন দিম আৰু তেনেকৈ ৰিপিট কৰি যাম ডাবল ক্ৰচা দি। ইয়াৰ পৰা আমি আৰু 5টা শাৰী এনেকৈ এইমাত্ৰ যেনেকৈ দেখুৱালোঁ 2টাকৈ ঘৰ আমি কমাই যাম। চাওক মুঠ 9টা শাৰী হৈছে, 5টা শাৰীত আমি 2টাকৈ ঘৰ কমাই নিছোঁ। এইবাৰ আমি এটা বেলেগ ডিজাইন দিম।
এতিয়া ইয়াতে তিনিটা চেইন দিম, এটা দুটা তিনিটা চেইন দি সেই ঘৰটোতে এইটোত এটা ডাবল ক্ৰোচা গুঠি দিম, দি এটা চেইন দিম, দি সেই একেটা ঘৰতে আৰু দুটা ডাবল ক্ৰোচা গুঠিম এই ঘৰটোত। তাৰপিছত চাব 1 2 3 4 নম্বৰ ঘৰটোত আমি দুটা ডাবল ক্ৰোচা গুঠিম, এটা চেইন দিম, দি সেই একেটা ঘৰতে আৰু দুটা ডাবল ক্ৰোচা গুঠিম। আৰু তিনিটা ঘৰে 4 নম্বৰটোত দুটা ডাবল ক্ৰোচা দিম, এটা চেইন দি আৰু দুটা ডাবল ক্ৰোচা দিম একেটা ঘৰতে। এনেকৈ আমি এই শাৰীটো বনাই যাব লাগিব। এইবাৰ ইয়াৰ যিটো 3 নম্বৰ চেইন আছে এইটোত এটা স্লিপ ষ্টিচ দি এই শাৰীটো আমি জইন কৰি দিম, দি কাষৰ যিটো ঘৰ আছে এইটোত ইয়াতো এটা আমি স্লিপ ষ্টিচ দি এটা ঘৰ আগুৱাই যাম আৰু এটা দিম, দি এনেকৈ দুটা ঘৰ আগুৱাই আহিলোঁ, আহি তিনিটা চেইন দিম, দি এটা ডাবল ক্ৰোচা গুঠিম, এটা চেইন দি আৰু দুটা ডাবল ক্ৰোচা গুঠিম। এনেকৈ আমি এই শাৰীটো কমপ্লিট কৰিম। ঠিক একেদৰে চাওক মই বনাই ল'লোঁ, দুটা শাৰী হৈ গ'ল মোৰ। এইবাৰ চাব তিনিটা চেইন দি এটা ডাবল ক্ৰোচা গুঠিম, গুঠি এইবাৰ দুটা চেইন দিম ইয়াত, এটা দুটা চেইন দি ইয়াত আৰু দুটা ডাবল ক্ৰোচা গুঠি দিম। হ'ল। এইবাৰ আমি ইয়াত এই ঘৰটোত দুটা ডাবল ক্ৰোচা দি এটা দুটা দি দুটা চেইন দিম, দি আৰু দুটা ডাবল ক্ৰোচা গুঠি দিম। এনেকৈ আৰু তিনিটা শাৰী বনাব লাগিব। মুঠ হ'ল 5টা। চাওক 5টা শাৰী আমাৰ হৈ গ'ল। এইবাৰ চাব ঠিক আগত দেখুৱাৰ নিচিনাকৈ আমি এনেকৈ ঊণডাল আগুৱাই নিব লাগিব, দুটা স্লিপ ষ্টিচ দি নি তিনিটা চেইন গুঠিম, গুঠি এইবাৰ একেলগে দুটা ডাবল ক্ৰোচা গুঠিম। দুটা গুঠি এটা চেইন দিম, দি সেইটো ঘৰতে তিনিটা ডাবল ক্ৰোচা গুঠিম। এইবাৰ হ'ল। চাওক এইবাৰ এই ঘৰটোত এইটোত তিনিটা ডাবল ক্ৰোচা গুঠিম,
গুঠি এটা চেইন দিলোঁ, দি আৰু 3টা ডাবল ক্ৰচা গুঠিম। এনেদৰে আমি 2টা শাৰী বনাব লাগিব। চাওক মই 2টা বনাই ল'লোঁ, 2টা শাৰী লৈ এইবাৰ আমি 3টা স্লিপ ষ্টিচ দিম। 3টা ঘৰত এটা, 2টা, 3টা দি 3টা চেইন দিম। দি ইয়াত 2টা ডাবল ক্ৰচা দিম। দি এবাৰ 2টা চেইন দিম, দি আৰু 3টা ডাবল ক্ৰচা গুঠিম ইয়াত। এইবাৰ এই ঘৰটোত তেনেদৰে দিম, 3টা ডাবল ক্ৰচা, 2টা চেইন আৰু 3টা ডাবল ক্ৰচা। এইবাৰ আমি এনেকৈ 4বাৰ মানে 4টা শাৰী বনাব লাগিব। ঠিক একেদৰে দেখুৱাই আছোঁ মই আপোনালোকক। চাওক মই 2খন হাতে বনাই ল'লোঁ। এইবাৰ আমি ইয়াত চাব দুইফালে 2টা জইন দিছিলোঁ নহয়, এইটো এটা, এইটো আৰু এইটো। জইনৰ যিটো এই কাষৰ ঘৰটো আছে ইয়াত আমি এই সূতাডাল এনেকৈ লগাই ল'ম, এটা গাঁঠি দিলোঁ, দি এইটো যিটো ঘৰ আছে এইটো ইয়াত 2টা ডাবল ক্ৰচা গুঠিম। এটা, 2টা গুঠি 2টা চেইন দিম, দি ইয়াত 3টা ডাবল ক্ৰচা দিম আৰু তাৰপিছত এই যিটো কাষৰ ঘৰ আছে ইয়াত আমি এনেকৈ ছিংগল ক্ৰচা গুঠি দিম। চাওক এইবাৰ কাষৰ ঘৰটোত ইয়াত চাব আমি এইবাৰ ইয়াত 3টা ডাবল ক্ৰচা গুঠিম। গুঠি 2টা চেইন দিম, দি আৰু সেই ঘৰটোতে 3টা ডাবল ক্ৰচা গুঠিম। এইটোত ছিংগল ক্ৰচা দিম, দি আৰু কাষৰ ঘৰটোত ঠিক তেনেদৰে বনাই যাম। বান্ধৱীসকল, যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।